স্বাগতম টু নীলচক্ৰ ভ্লগছ আছোঁ এতিয়া মই কটীয়ৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত ওচৰলৈ সেই খেলপথাৰ অলপ দেখাই দিয়া তো মই খেলপথাৰত ওচৰতে অলপ আছোঁ আৰু এইফালে দেখি পাইছে সদৌ অসম ট্ৰাইবেল সংঘ মানে জনজাতি 39তম ত্ৰিবাৰ্ষিক সাধাৰণ অধিৱেশন তো 39তম ত্ৰিবাৰ্ষিক সাধাৰণ অধিৱেশনৰ আজি প্ৰথম আৰম্ভণি বা প্ৰথম আজি উদ্বোধন তো গাইজ এইফালে চাব পাৰে এয়া আছে আমাৰ প্ৰথম মেইন গেটখন আৰু ইয়াৰ পৰা আমি সোমাম তো সদৌ অসম ট্ৰাইবেল সংঘ 39তম ত্ৰিবাৰ্ষিক সাধাৰণ অধিৱেশন তো চাব পাৰে আপোনালোকক ইমান ধুনীয়াকৈ সজাই থোৱা আছে আপোনালোক চাওক এইফালে পূৰা ধুনীয়াকৈ এইফালে 27, 28, 29 তো ইয়াতে হ'ব 39তম ত্ৰিবাৰ্ষিক সাধাৰণ অধিৱেশন আৰু ইয়াত উদ্বোধন কৰা হ'ল প্ৰথম উদ্বোধন কৰা হ'ল আৰু উদ্বোধন কৰাৰ পাছত এতিয়া আমি যাম তো ভিতৰৰ ফালে আমি যাম তো আপোনালোকে আহক মোৰ লগত একেলগে আৰু যিমান পাৰে আপোনালোকে চেনেলটো চাই থাকিব আৰু গৈ থাকিব একো নাই তো এতিয়া আমি গৈ আছোঁ এতিয়া ফিল্ডৰ মাজত আৰু ফিল্ডত কি কি অনুষ্ঠান হ'ব কি কি অনুষ্ঠান নহয় এইখিনি আপোনালোকক চব আজি দেখুৱাব যত্ন কৰিম আৰু এই মোৰ পিছফালে আছে কেমেৰামেন মোৰ আশিষ নেওগ তো আশিষ নেওগৰ লগত আমি এতিয়া গৈ আছোঁ কেমেৰা দেখিবলৈ আৰু এতিয়া যিটো অ'কে এতিয়া আমি আছোঁ সদৌ অসম ট্ৰাইবেল সংঘৰ ভীমবৰ দেউৰী ক্ষেত্ৰত আছোঁ বৰ্তমান ইয়াতে মইতো বহুত দূৰৰ পৰা আহিছোঁ মই যোৰহাটৰ পৰা আহি পিনি ইয়াতে চাবলৈ আহিছোঁ তো এতিয়া ভালেই লাগিছে আহি পিনি চাই পিনি তো ইয়াতে আপোনাৰ গোটেই দোকান হ'ব ইয়াতে দোকানখিনি এতিয়ালৈকে অহা নাই গোটেইখিনি তো ইয়াতে এখন দুখন এতিয়ালৈকে হৈছে আৰু ইটো চাইডে 4-5মান বহি গ'ল অট'মেটিকেলি এতিয়া তো বাকী আপোনাৰ পিনে কাৰ্যালয় আছে গোটেই ফিল্ডখন এবাৰ আপোনালোকে ধুনীয়াকৈ চাই ল'ব পাৰে তো ইয়াতে এতিয়া আপোনাৰ 2টা বজাৰ পৰা ষ্টাৰ্ট হোৱাৰ কথা আছিলে অকণমান লেট হৈ আছে বৰ্তমান কিন্তু যিমান যি দেখিছোঁ অকণমান ভালেই গৈ আছে সকলো এতিয়ালৈকে তো এতিয়ালৈকে আপোনাৰ বহুতখিনি মানুহ আহি গোট খাইছেহি আপোনাৰ এইপিনে থাকিবলৈ মেলিবলৈ চব এইপিনে আপোনাৰ স্কুলত দিয়া হৈছে তো স্কুলত আপোনাৰ থকা মেলাখিনি হৈ আছে তো আপোনালোকে তালৈ যাব পাৰে যাই পিনি মই আপোনাক দেখাই আছোঁ সেইবিলাক সকলো আপোনাক পিছত একদম ব্ৰিফলি মজা মজা গাহৰি বনি আছে ইয়াতে চাই মদৰ লগত স্পীকাৰটো লগাই লওঁ এনে চিনেমেটিক দি দিলোঁ তো গাইছ এইফালে দেখিব পাৰে এইফালে আছে আপোনাৰ গাহৰি মাংস পূৰা তো সৰে পৰা এইফালে গাহৰি মাংস কেনেকৈ পুৰি আছে চাওক ইয়াত পূৰা জুই এইফালে জলকীয়া লগাইছে আৰু কি কি লগাইছে মই সুধি ল'ম দাদা এইফালে আহকচোন তো মোৰ লগত আছে দাদা প্ৰথমে আপোনাৰ নামটো অঁ আপুনি এইটো কেনেকৈ ভাবিলে যে গাহৰি মাংসখিনি কি কি লগাইছে বা কেনেকৈ কি কি কৰিছে লগোৱা নাই এইটো আমাৰ তেলৰ মানে হেৰি হয় তাৰপৰা কাটি বইলিং কৰি আচ্ছা তলত ৰদ দিছোঁ হয়তো মানে সেইটো তললৈ যাব লগা নাই যিটো এই মাংসত কি কি লগাইছে মাংসত ইয়াত নিমখ দিয়া আছে আৰু ফাৰ্ষ্ট টাইম বইল কৰি লোৱা আছে তাৰ মাজতে জলকীয়াটো দিয়া আছে আচ্ছা তাৰপিছত আপোনাৰ দোকানত কি কি পোৱা যাব এইটো ৰহি আছে আৰু চাই মদটো আছে আচ্ছা মানে ট্ৰেডিশ্যনেল বস্তুখিনি আছে আৰু আচ্ছা থেংক ইউ লগ পাই ভাল লাগিলে থেংক ইউ গাইজ মোৰ লগত আছে আমাৰ সদৌ অসম ট্ৰাইবেল সংঘৰ সভাপতি তেখেতৰ পৰা মই জানিব বিচাৰিম আপোনাৰ শুভ নামটো সুকুমাৰ বসুমতাৰী দাদা আপোনাৰ নামটো মোৰ ধৰ্মেন্দ্ৰ দেউৰী উপসভাপতি ন আপোনালোকে ইয়াত আহি পিনি কেনেকুৱা অনুভৱ কৰিছে আহি পেলাই ভালেই অনুভৱ কৰিছোঁ হয়
আমাৰ তিনিদিনীয়া কাৰ্যসূচী যিটো অধিৱেশন হ'ব হয় 39তম ত্ৰিবাৰ্ষিক অধিৱেশন সেইটো ভালে ভালে হৈ যাব বুলি আমি অনুমান কৰিছোঁ। আপোনালোক কেতিয়া আহিলে? আমি আজি আহিছোঁ। আজি আহিছে ন? তাৰপিছত আহোঁতে কিবা প্ৰব্লেম হৈছে? নাই, তেনেকৈ প্ৰব্লেম পোৱা নাই। তো ইয়াত কেনেকুৱা আপোনালোকৰ কাৰণে ব্যৱস্থা কৰি দিয়া হৈছে? ব্যৱস্থাপনা আমি যেনেকৈ বিচাৰিছোঁ তেনেকৈয়ে হৈছে। গতিকে আমি অনুভৱ কৰিছোঁ এতিয়ালৈকে আমাৰ যিমানবোৰ তিনিদিনীয়া কাৰ্যসূচী আছে আমি ভালভাৱে চলাই লৈ যাব পাৰিম। তো মোৰ লগত আছে আমাৰ সদৌ অসম ট্ৰাইবেল সংঘৰ উপসভাপতি। তো আপোনাৰ শুভ নামটো? মোৰ শ্ৰী ধৰ্মেন্দ্ৰ দেউৰী। আপোনাৰ এইবিলাক সদৌ অসম ট্ৰাইবেল সংঘৰ বিষয়ে অলপ দুআষাৰমান কৈ দিব। কেনেকুৱা আহিছে, প্ৰব্লেম কিবা হৈছে বা কিবা অনুভৱ আপোনাৰ? সদৌ অসম ট্ৰাইবেল সংঘ হৈছে জনজাতিসকলৰ এটা এপেক্স বডি, পিতৃস্বৰূপ সংগঠন। গতিকে 1951 চনতে গঠন হোৱা এই অনুষ্ঠানটো আমি 3 বছৰ মূৰে মূৰে ইয়াৰ সাধাৰণ অধিৱেশন অনুষ্ঠিত কৰি আহিছোঁ। এইবাৰ শিৱসাগৰ জিলাৰ আতিথ্যত এইবাৰ এই বামৰজাবাৰীত অনুষ্ঠিত হ'ব। গতিকে আমাৰ আজি প্ৰথম কাৰ্যসূচী হিচাপে এটা আমাৰ চেণ্ট্ৰেল এক্সিকিউটিভ মিটিং হ'ব আৰু ৰাতিলৈকে ডেলিগেট ছেশ্যন হ'ব আৰু ডেলিগেট ছেশ্যনতে আমাৰ সিদ্ধান্তবিলাক লোৱা হ'ব। থেংক ইউ ইমান সময় দিয়াৰ বাবে আৰু শুভেচ্ছা থাকিল সাধাৰণভাৱে আপোনালৈ। দেউৰী হায়াৰ ছেকেণ্ডেৰী স্কুল। তো এতিয়া হায়াৰ ছেকেণ্ডেৰী স্কুলৰ আপোনাৰ মই পিছফালে আহিছোঁ, য'ত আপোনাৰ এতিয়া কি হৈছে, ইয়াতে খানা চানা দিয়া হৈছে, খোৱা বোৱাবিলাক ইয়াতে হৈ আছে। বাকী ইয়াতে আপোনাৰ বিহু চিহু কিবাকিবি এইবিলাক আপোনাৰ বামৰজাবাৰী এইবিলাক আপোনাৰ প্ৰাংগণত যি হয় আপোনাৰ এইবিলাক দেখুওৱা হ'ব। বৰ্তমানলৈকেতো একো হোৱা নাই এতিয়ালৈকে, কাৰণ আপোনাৰ ইয়াতে এতিয়া মানুহবিলাক অহা হোৱা নাই। তো বৰ্তমান আপোনাৰ চাই ল'ব পাৰে এইফালে। তো ইয়াতে আপোনাৰ বিহুৰ পৰা আৰম্ভ কৰি বাকীখিনি হ'ব। ইয়াতে ডাষ্টবিন চাষ্টবিন চব দিয়া হৈছে, তো একো টেনশ্যন ল'ব নালাগে। তো বাকী যদি আপোনালোকে কিবা আহিছে তো ডাষ্টবিন ইয়াতে ব্যৱহাৰ কৰিব পাৰে। ভিতৰতো এবাৰ দেখাই দিয়ে। তো ইয়াতে আপোনাৰ বিশিষ্ট অতিথি যিমানখিনি আহিব লগা আছে তাতে চকী টকী চব দিয়া হৈ আছে। তো আপোনাৰ বিশিষ্ট অতিথিসকলক তাতে আপোনাৰ আসন গ্ৰহণ কৰিবলৈ দিয়া হ'ব। বাকী আপোনাৰ যিমান যি হয় আপোনাক সকলো দেখাই আছোঁ। সেইফালে আপোনাৰ খানা পিনা হৈ আছে, তো তালৈও এবাৰ আপোনাৰ। তো গাইছ এতিয়া মই আছোঁ এইফালে আপোনাৰ দেখিছে বিশিষ্ট সমাজসেৱক মানে ইয়াত ভোজন কক্ষ মানে ইয়াত মানে অতিথি নিৰ্দিষ্ট অতিথিক ইয়াত মানে খোৱা ব্যৱস্থা কৰা হৈছে আৰু কি কি খোৱা ব্যৱস্থা কৰা হৈছে সেইখিনি আপোনালোকক আজি দেখাব যত্ন কৰিম। তো এইফালে যাওক, আমি সোমাই এইফালে। তো মোৰ লগত আছে দাদা, আপোনাৰ নামটো? প্ৰশান্ত দেউৰী। প্ৰশান্ত দেউৰী। ইয়াত কি মানে কি ব্যৱস্থা কৰা হৈছে? আজিতো নিৰামিষ হ'ল। ইয়াতে আজি ভাত আৰু নিৰামিষৰ চব্জি আছে, দাইল আছে, এইটোৱে আছে, মিনাৰেল ৱাটাৰৰ সৈতে সকলো। আজি কি লোক আহিছে? কোনটো ট্ৰাইবৰ মানে কোনটো সমাজৰ আহিছে? আমাৰ অনুসূচিত জনজাতিৰ শদিয়াৰ পৰা ধুবুৰীলৈকে চবেই আহিছে, প্ৰতিনিধিসকল ইতিমধ্যে আহিছে। এছটিত মানে অন্তৰ্গত থকা সকলো জাতি মানুহে ইয়াতে আছে। মিচিং, দেউৰী, কছাৰী, ৰাভা তেনেকৈ যিমান আছে সকলোৱে আহিছে। তো এতিয়া কি আছে আপোনাৰ দেখাই লৈছোঁ, দেখাই দিয়ে চাৰিওফালে। এয়া আছে আপোনাৰ কি চব নিৰামিষ ন? পাইছে। এতিয়া মই এইফালে গৈ আছোঁ ৰান্ধনীশালত, য'ত কি বনাইছে তেখেতসকলৰ পৰা মই জানিব বিচাৰিম। এইফালে চাওক ৰঙালাও, কৈ দিয়া। নমস্কাৰ, মোৰ নাম শ্ৰী পূৰ্ণপ্ৰকাশ সোণোৱাল। ইয়াত কি বনোৱা হৈছে, কি বনোৱা আৰু হ'ব? ইয়াত ভাত, নিৰামিষ হৈছে, আলু আৰু কবি, ৰঙালাও আৰু বিলাহী দিয়া আছে। বিলাহী ন? তো দাইল আছে। দাইল আৰু এইফালে দেখাই দিয়া, এইফালে কি বনাই আছে, আহি যোৱা সেইখিনি চব্জিবোৰ দেখাই দিয়া। এয়া কি বস্তু, দাইল নেকি? দাইল ন? আৰু আছে মোৰ দাদা নমস্কাৰ। স্বাগতম জনাইছোঁ। ইয়াত কি বনোৱা হৈছে? ইয়াত এতিয়া নিৰামিষ বনাই আছোঁ, অলপ পিছতে গাহৰি মাংস বনোৱা হ'ব। গাহৰি মাংস আৰু মানে এইটো মানে ইয়াৰ পিছৰ যিটো খাদ্য হ'ব সেইটো ঠেঙাল কছাৰী। এতিয়া কি চলি আছে? এতিয়া নিৰামিষ আছে, নিৰামিষ। তাৰপিছত ঠেঙাল কছাৰী, পলু লেঠা হ'ব, এৰী পলুটো, এৰী পলু ন? এৰী পলু গাহৰি মাংস হ'ব, মাটিমাহ আৰু বেতগাজ বনোৱা হ'ব। আচ্ছা। তো আমি দেখা আছোঁ, যিমান আজি দেখাব যত্ন কৰিম। আহি যোৱা। তো ইয়াৰ পাছত আপোনালোকৰ ঠেঙাল কছাৰী আপোনাৰ খাদ্য বনোৱা হ'ব। এতিয়া আমাৰ নিৰামিষ বনোৱা হৈছে। আৰু এইফালে এয়া হৈছে আমাৰ বাইদেউ আছে। বাইদেউ আপোনাৰ নামটো? শ্ৰীমতী বুলুমা হাজৰিকা। বুলুমা হাজৰিকা। ইয়াত মানে কি কৰা আছে আপোনালোকে অলপ কৈ দিয়ক। কি কটা হৈছে? আলু কাটিছোঁ, বিলাহী, চব্জি কাটিছোঁ। চব্জি ন? আৰু কি কটা হ'ব? গধূলিলৈকে কি কটা হয় এতিয়ালৈকে দিয়া নাই। গাহৰি আছে। এইফালে আছে আমাৰ দাদা এজন আছে, তো তেখেতৰ পৰাও অলপ জানিব বিচাৰিম। দাদা আপোনাৰ পৰিচয়টো?
মোৰ নাম সুনীত ডেকা বৰুৱা। অঁ ইয়াত কি কি মানে কিমান সময়ৰ পৰা আছে বা কিমান দিনৰ পৰা আছে? আজি ৰাতিপুৱাৰ পৰা আছোঁ। অঁ কালি ৰাতিপুৱাৰ পৰা আছোঁ। অঁ আজি আকৌ ৰাতিপুৱা আহিলোঁ। এতিয়ালৈকে খোৱা বোৱা হোৱা নাই আমালোকক। অঁ এতিয়ালৈকে হোৱাই নাই? আচ্ছা। একো চাহ যোগাৰ নাই। কমিটিয়ে একো চাহও নিদিয়ে আমাক। হয়। সেইকাৰণে আমি অকণমান দুখ পাইছোঁ। অঁ এতিয়া সোমাইছোঁ চাব পৰা এইফালে দেখাই দিয়া চিৰশ্ৰেণী মোৰ ট্ৰাইবেল সংঘ চাব পাৰে খুব সুন্দৰকৈ মানে ইয়াত সজাই থোৱা আছে মানে বনোৱা হৈছে চাব পাৰে। ইয়াত আহি পিনি আপোনালোকে ইয়াত বহিব পাৰিব খুব সুন্দৰকৈ মানে বহিবও পাৰিব। লাষ্ট হৈছে এইখন লাষ্ট হৈ কিনে নেনে সিহঁতক কাটি দিবি। অ'কে তই গান গাব জানা? কোনে জানে গান গাব?